ডেভিড হাকান কৈছোঁ আপোনাক স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টোত আমাৰ হাঁহে কণী পাৰিছে আৰু কেনেকৈ কণী পাৰে ডেইলি আমি কণীবিলাক মানে ক'ত চেল কৰোঁ মই আপোনাক অলপ এইটো ভিডিঅ'টোত অলপমান জনাব চেষ্টা কৰিম। এইখিনি চাওক আমাৰ হাঁহখিনি, গোটেই হাঁহখিনি। ইয়াত আপোনাৰ হোৱাইট পেকিং আছে, খাকী কেম্বেল আছে আৰু ক্ৰছ ব্ৰিডৰ 2-3টামান আছে, আপোনাৰ বেছি নাই। এই চাওক খাকী কেম্বেলৰ পোৱালিও আছে, মানে অলপ ডাঙৰ হৈছে জাষ্ট। এইখিনি আছে, বাকীখিনি ডাঙৰখিনি আপোনাৰ কণী পাৰিছে। হোৱাইট পেকিঙেও কণী পাৰা ষ্টাৰ্ট দিছে 1-2টাকৈ। খাকী কেম্বেলখিনি কণী পাৰা অলপ দেৰি হ'ল। আচ্ছা চাওক, মই অলপমান হাঁহখিনি আমাৰ কাষৰ মানে কণী পাৰিবলৈ আপোনাৰ ধৰক অনলি দানাই নহয়, অলপমান বুন হেৰি বস্তু খাব লাগে, গতিকে সেইখিনি মই খাবৰ কাৰণে অলপ ইয়াত এৰি দিছোঁ হাঁহখিনি আগফালে। এই চাওক টাৰ্কি, আমাৰ মতা টাৰ্কি এইটো আপোনাৰ জাষ্ট ডাঙৰ হৈ গৈছে। ইয়াৰ আপোনাৰ 6 কেজি 7 কেজি অলৰেডি হৈয়ে গৈছে ওজন এই মতা টাৰ্কিটোৰ। এইখিনি চাওক টাৰ্কি আমাৰ, ঠিক আছে। টাৰ্কিখিনি এৰি দিওঁ আমি ৰাতিপুৱা আপোনাৰ 2-3 ঘণ্টাৰ কাৰণে এৰি দিওঁ আৰু জাষ্ট অলপ বন্ধ কৰি থৈ দিওঁ, কাৰণ চোৱা মানুহ নাই। কাৰণ টাৰ্কিৰ এটাই প্ৰব্লেম মানে কি, আপোনাৰ ঘৰত যদি কাষত বেলেগ আছে আপোনাৰ মানুহ বা লগালগিকৈ থাকে, তেতিয়া টাৰ্কি অলপ দূৰলৈকে যায়। অলপ দূৰত গ'লে আপোনাৰ ধৰক খেদি অনাটো অলপ অসুবিধা হয়। সেইকাৰণে ৰাতিপুৱা 2 ঘণ্টা 3 ঘণ্টা এৰি দিওঁ আৰু গধূলি 2-3 ঘণ্টা এৰি দিয়া যায়। চ' সেইখিনি সময় সিহঁতক বাহিৰত চৰে, বাকীখিনি আমি তাতে আপোনাৰ যি বান্ধত থাকে তাতে দানা পানীখিনি দি দিওঁ। বাকী সময়খিনি সিহঁতে পোক বা বুন চুন এইবিলাক গোটেইখিনি একদম খাই পেলাই আপোনাৰ হেৰি কৰে, ঠিক আছে। চাওক এইখিনি আমাৰ হাঁহখিনি তাতে মই আপোনাক দেখাই দিছোঁ। টাৰ্কিবিলাকতো আপুনি দেখাই পেলাই। চ' এইখিনি আপোনাৰ টাৰ্কি আৰু হাঁহবিলাক গৰমত এই তলৰ ফালে আপোনাৰ আছে, ইয়াত খেৰখিনি থাকে আমাৰ। চ' ইয়াত তলত চাওক, গৰমৰ কাৰণে ইয়াত তলত বহি থাকে। আৰু এইফালে আছে আমাৰ এইখিনি হাঁহ। আৰু পানীখিনি লেতেৰা হোৱা নাই, তাৰমানে পানীখিনি নতুনকৈ ভৰোৱা যায়, কিন্তু বৰষুণ অহাৰ পিছত তাৰমানে পাত চাত পৰি কিনে অলপমান লেতেৰা যেন দেখা হৈছে। কিন্তু ডেইলি আমি পানী চেঞ্জ কৰা যায়, মানে গধূলি পানীখিনি এৰি দিয়া যায় আৰু মানে তাৰে মানে এৰি দিয়া যায় আৰু ৰাতিপুৱা আপোনাৰ পানীখিনি ফিল আপ কৰা যায়। চাওক আহক, এতিয়া আমি আমাৰ কণীখিনি আপোনাক দেখাই আছোঁ, আমাৰ কণী কিমান পাৰে হাঁহে আৰু কণী পাৰিবৰ কাৰণে কি কি খুৱাব লাগে। নেক্সট ভিডিঅ' এটাত মই আপোনাক বিতংকৈ মানে একদম বহলকৈ আপোনাক জনাই দিম ভিডিঅ'টো, তেতিয়া আপুনি গম পাব কণী যদি আপোনাৰ পাৰা নাই তেতিয়া আপোনাৰ কিহত প্ৰব্লেম হৈ আছে আপুনি গম পাব। এই চাওক আমাৰ কণী, খাকী কেম্বেল আৰু হোৱাইট পেকিং গোটেই ইয়াত মিক্স আছে। চ' মই এইকাৰণে অলপ সময় মানে কণীখিনি থাকিব দিছোঁ ইয়াত, যাতে আপোনালোকক ভিডিঅ'টো বনাই দেখাব পাৰোঁ। মাইক তুলিব হাক দিছোঁ বোলে কণীখিনি তুলিব নালাগে, মই জাষ্ট এটা ভিডিঅ' বনাই আপোনালোকক দেখাই দিম আমাৰ কণী কিমানখিনি পাৰি আছে। একদম অৰিজিনেল ব্ৰিডৰ কেম্বেলৰ কণী হয় এইবিলাক। সেই চাওক, এতিয়া মই আপোনাক তুলি কিনে দেখাই আছোঁ কিমান কণী পাৰিছে আজি, ঠিক আছে। চাওক ইয়াত হোৱাইট পেকিং কণীও মিক্স আছে, ঠিক আছে। ইয়াত হোৱাইট পেকিং কণী আপোনাৰ এইবিলাক হ'ল খাকী কেম্বেলৰ কণী। হোৱাইট পেকিং কণীটো অলপমান চাইজত ডাঙৰ হয়, খাকী কেম্বেলৰ নৰ্মেল কণীতকৈ, ঠিক আছে। মই আপোনাক দেখাই দি আছোঁ কোনটো হোৱাইট পেকিঙৰ কণী হয়। আপোনাৰ ভিডিঅ'টোত অলপ আন্ধাৰ হ'ব পাৰে, কাৰণ ঘৰটো অলপ আন্ধাৰ থাকে। দেখাই দি আছোঁ, এইবিলাক খাকী কেম্বেলৰ কণী হয়। আচ্ছা এইটো কণী চাওক, মই যি আছে এইটো কণী আপোনাৰ হোৱাইট পেকিঙৰ হয়। চাইজটো চালে আপুনি গম পাই যাব, হোৱাইট পেকিঙৰ চাইজটো অলপ ডাঙৰ হয়। জাষ্ট কণী যদি থ'লোঁ সেইটো আপোনাৰ হোৱাইট পেকিঙৰ কণী আছিল। মানে হোৱাইট পেকিঙৰ কণীটো অলপ মানে খাকী কেম্বেল কণীতকৈ মানে নৰ্মেল কণীতকৈ অলপমান ডাঙৰ হয়। চ' এতিয়া আপুনি গম পাব হোৱাইট পেকিং আৰু খাকী কেম্বেলৰ কণীৰ ডিফাৰেঞ্চটো আপুনি, ঠিক আছে। এনেই জাষ্ট ওপৰে চাই আপুনি গম নাপায়, চাইজত গম পায়। কালাৰ চালাৰ আপোনাৰ একো নাথাকে, আপোনাৰ ছেম টু ছেম কালাৰ। কিছুমানৰ খাকী কেম্বেলৰ কণী নীলা বুলিও কয়, কিন্তু নীলা নহয় খাকী কেম্বেলৰ কণী, নৰ্মেল হাঁহৰ নিচিনাই। চাওক আপুনি দেখা পাইছে, এই চাওক কাজিৰ কণী, ফ্ৰেছ কণী হয় আমাৰ এইখিনি। এতিয়া আপুনি এইখিনি মেচিনত দিম আৰু অলপ কণী মানে আহিব মানে বাহিৰৰ পৰা, সেইখিনি কণী চাওক। এইখিনি কণী মই জাষ্ট অলপ ডেলিভাৰীটো দিব আহি আছোঁ, গতিকে আপোনাক অলপ দেখাই দিছোঁ। চ' আজি ভিডিঅ'টো এইখিনি আছে। নেক্সট ভিডিঅ'ত কণী মানে নপৰাৰ কাৰণটো কি আৰু কণী পাৰিবলৈ কি খুৱাব লাগে, এইখিনি মই নেক্সট ভিডিঅ'ত আপোনাক দিম। আৰু যদি কাৰোবাক কণী লাগে খাকী কেম্বেলৰ কণী, তেতিয়াহ'লে মোৰ ডেছক্ৰিপশ্যন বক্সত মোৰ নাম্বাৰটো আছে, হোৱাটছআপো আছে, আপোনাৰ কলো কৰিব পাৰে আপোনাৰ ইচ্ছা, গতিকে আপুনি সেইটো কৰিব পাৰে। আৰু পোৱালি ছোৱালী বা ইনকুবেটৰ মেচিনৰ যদি কিবা সম্পৰ্কে জানিব লগা আছে, গতিকে হোৱাটছআপ কৰিব পাৰে। ধন্যবাদ।